বিপ্লৱী কবি অমূল্য বৰুৱা। আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস, আমাৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ পিনে চকু। বৰ্তমানৰ নিৰালম্ব নিৰাশক্তিৰ বিকৃত জঞ্জাল লৈ জীয়াৰ বুকু। আমাৰ দূৰ দূৰ স্পন্দমান অন্তৰতো আছে সতেক ভৰসা। গেলা দুৰ্গন্ধ অস্বাস্থ্যকৰ হিংসুক পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ এই ভংগু পংগু নৰক কেন্দ্ৰিত দেশৰ দুৰ্ভোগ। আমি অন্তৰৰ গতিশীল শক্তিৰ পৰম তৃপ্তিত দিনে দিনে গংগা স্নান কৰি লভিছো মুক্তি। আমি গঢ়িছো নিজৰ ৰূপ, সমাজৰ বিশ্ব মানৱৰ সুগভীৰ দৃঢ় সভ্যতা। আমাৰ সংস্কৃতিৰ নৱসাম্য মন্দিৰ, বিশ্বৰ জনসভাত ৰুদ্ধ আত্মৰতি মননশীলতাৰ অন্ধ কাৰাগাৰ গঢ়ি আমি নহওঁ নিঃসংগ সুদূৰ। স্বৰ্গৰ কোনোবা নন্দন বনত আমাৰ বাবে নাই মৃত্যুঞ্জয়ী অমৃতৰ গোপন ভাণ্ডাৰ। আমি মানুহ জাগতিক পঞ্চভূতজাত আমাৰ দীপ্তিমান শৰীৰক লাগে নতুন মুকলি আকাশত হোৱা অৰুণোদয়ৰ আল্ট্ৰা ভায়লেট ৰশ্মি, পুষ্টিসাধক অন্নৰ তৃপ্তিদায়ক ভৰা থাল। তাৰ বাবে আমি উৰ্বৰা মাটিৰ কৰ্মনিষ্ঠ পূজাৰী। আমি যুগ পৰিস্থিতিৰ প্ৰতি বস্তু আৰু আদৰ্শৰ দ্বন্দ্বাত্মক গতি সংগ্ৰাম লিপ্ত বিপ্লৱী।